হাই হেল্ল' নমস্কাৰ দৰ্শক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল AD20 ভাগলৈ। মই আজি ঘৰত আছোঁ কাৰণ গৰু বিহুৰ দিনা আজি গৰু ধুৱাম, গৰুক গা ধুৱাম। কিন্তু আমাৰ ঘৰত এটাই গৰু আছে আৰু গৰু আজিকালি নোহোৱাই হৈ গৈছে, চব ট্ৰেক্টৰ আৰু হালোৱা গৰুটো নায়েই, ক'ত দুই এটা গাই গৰু আছে। তো আমি গৰুক গা ধুৱাম আজি, আপোনালোকক দেখাম। এতিয়া মই আছোঁ বৰ্তমান পথাৰতো গৰু আছে খুব কম এতিয়া। লাও খা, বেঙেনা খা, তাৰপিছত লাও বেঙেনা মা দেৰি হৈছে, গৰু যাব। তাৰপিছত বঢ়িয়া, ভালকে কওঁ, লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু, তই হলি বৰ গৰু। বঢ়িয়া। এয়া এতিয়া লো আকৌ গাত ভাল হ'ব নহয়। এয়া দীঘলতি, লাও বেঙেনা আৰু বঢ়িয়া, এতিয়া হৈ গ'ল, গা ধোৱা হৈ গ'ল। ঐ তোক দিয়াই নাই, আমাৰ সৰুটোক দেখো দিয়াই নাই। এইবাৰ দেখাম অলপমান মই বহাগ বিহুৰ আনন্দ, ৰঙালীৰ আনন্দ, অলপমান খেলা দেখাম। আমাৰ চলিহঁতে খেলি আছে এইবাৰ। এইয়া ৰেডি নে তহঁত? হৈছে নে নাই ৰেডি? আমি ক'লে কি তাৰ পৰা এই তাতে সি থিয় হৈ থকা তাতে নাই, সি তাতে বহি আছে দেই। হে মই কম তেতিয়া দৰ মাৰবি। 1 2 হোৱা নাই আকৌ যা, জাগা যা, লাইনো মই হোৱা নাই, মই কম 3 বুলি ক'লিহে দৰবি, এনে নদৰবি। 1 2 3 কোন হৈছে? হা কোন? আৰু তই দুখ কৰিছা, তই দুখ কৰিছা। নাই ই হলেও লাজ হৈছে। আমাৰ এতিয়া এই দৌৰ প্ৰতিযোগিতাৰ হেৰি আছে, পুৰস্কাৰ বিতৰণী অনুষ্ঠান আছে। আমাৰ ফাৰ্ষ্ট আছিল সুমন ডেকা দি, বাছ ছেকেণ্ড তই, তই থাৰ্ড আছিলি। ফাৰ্ষ্ট আমাৰ এটা আহে নাই, তই ছেকেণ্ড, তই থাৰ্ড, চিপছ, আৰু তই ইউ পাব এটা, বাছ। এই আৰু দাবি নে নদৰা? কেতিয়া? অহাকালি। আমাৰ এই দৌৰ খেলৰ এই ৰেফাৰীক আমি এইটো চকলেটেৰে পুৰস্কাৰ কৰি, আপুনি আকৌ নেক্সট টাইম দেখা পাম বুলি আশা নাই। নিশ্চয় আপোনাক লগ পাম, নিশ্চয়। আপোনালোকে AD25 চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ। বাই বাই। আমি গৈ আছোঁ এতিয়া বৰ্তমান ছট পূজা চাবৰ কাৰণে। আপোনালোকক দেখাম ছট পূজাৰ ডেঞ্জাৰ দৃশ্য। এয়া চাওক আপোনালোকে ছট পূজাৰ কি আচৰিত দৃশ্য চাওক। এয়া বহী কটা পিঠিত সানি লৈ এইটো ৰছী দি ঘূৰি আছে। কেনেকুৱা এটা আচৰিত দৃশ্য, মই জীৱনত কেতিয়াও দেখা নাই এনেকুৱা দৃশ্য। এয়া হ'ল ছট পূজাৰ দৃশ্য, এয়া মঙলদৈৰ দৃশ্য। আপোনালোকে চাওক কেনেকুৱা আচৰিত দৃশ্য বুলি কৈছোঁ। এয়া বহাগ বিহুৰ সময়ত গৰু বিহুৰ দিনা এয়া এইটো পূজা কৰা হয় আমাৰ এইফালে। বেলেগ চাইডে পাতেনে নাপাতে মই নাজানো। এয়া চাওক, বাপৰে বহুত সাংঘাতিক দৃশ্য এয়া। মই বহুত টাইম চাই থকা মোৰ কাৰণে সম্ভৱে নহয়,
কাৰণ এয়া এনেকুৱা এটা দৃশ্য আপোনালোকে ডাইৰেক্ট স্বচক্ষুই দেখিলে আপোনালোকে গম পাব দৃশ্যটো কেনেকুৱা এটা আচৰিত। আপোনালোকে আগতে দেখিছেনে নাই নাজানো, যদি দেখিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এনেকুৱা আচৰিত আচৰিত দৃশ্য আপোনালোকে দেখিছে নেকি আগতে? আৰু ইয়াতে পেটত ডেগাৰ ভৰাই লৈ এনেকুৱাকৈ ঘূৰি থকা মই দেখিছোঁ, কিন্তু হয়নে নহয় সেয়া নাজানো। কিন্তু বহিকতাটো যে পিঠিত সানি লৈ ঘূৰি আছে এইটো কিন্তু একদম সঁচা। আৰু এইটোতো নিশ্চয় কিবা নহয় কিবা এটা ঐশ্বৰিক শক্তি থকাৰ নিচিনাই লাগে দেখা পালে। কিন্তু সাধাৰণ মানুহটো এনেকুৱা এটা কৰি লোৱাটো অসম্ভৱে নহয়। কেনেকৈ এইটো সম্ভৱ মই নাজানো, কিন্তু আপোনালোকে দেখিলেই গম পাব কেনেকুৱা এটা আচৰিত দৃশ্য। আপোনালোকে যদি কেতিয়াবা পাৰে চাব এই ছট পূজা বহাগ বিহুৰ সময়ত, কেনেকুৱা আচৰিত। সকলো মানুহে চাব নোৱাৰে, ময়ো বেছি টাইম চাই থাকিব পৰা নাই, কাৰণ এনেকুৱা দৃশ্য চাই থকাটো মোৰ কাৰণে সম্ভৱে নহয়। এনেকুৱা দৃশ্য মই আগতে দেখা নাই, এবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ। এয়া চাওক, আপোনালোকে ভালকৈ চাওক, পিঠিত কিমান ডাঙৰ এইটো বহিকতা সানি লৈছে। চাওক, বহিকথা সানি লৈ কেনেকুৱাকৈ ঘূৰি আছে, কেনেকুৱা এটা আচৰিত। কেনেকৈ পাৰে এইবিলাক মানে? সাংঘাতিক পূজা, সাংঘাতিক পূজা, বহুত আচৰিত পূজা।